গাইজ আপোনালোকে চাগে থাম্বেলটো চালে চাগে মই যেতিয়াই জুবিনদাৰ নামত ভিডিঅ' বনাওঁ এই ছোৱালীজনীৰ প্ৰথম কমেণ্ট আহে বেয়াকৈ ঠিক আছে। এই ছোৱালীজনী আমাৰ অসমীয়া ছোৱালী হয়, কি বা আমাৰ জুবিনদাৰ লগত কি দুশ্মন আছিলে নাজানো। গোটেই অসমবাসীয়ে জুবিনদাৰ কাৰণে আজি জাষ্টিছৰ কাৰণে কান্দি আছে, এই ছোৱালীজনীয়ে মোক বেয়াকৈ কমেণ্ট কৰি আছে। মই যেতিয়াই জুবিনদাৰ নামত জাষ্টিছৰ নামত ভিডিঅ' বনাওঁ এই ছোৱালীজনীয়ে মোক কমেণ্টত ইমান বেয়াকৈ কৈ দিব, কেতিয়াবা ক'ব চুপ থাক তই। আৰে ভাই আমি কিয় চুপ থাকিম কোৱা ভণ্টি, আমি কিয় চুপ থাকিম? আমাৰ ভগৱানৰ নিচিনা মানুহ যদি আমাৰ মাজত নাই তেনেহ'লে আমি কিয় চুপ থাকিম? আৰু তই কোন হইবে মোক ক'বৰ কাৰণে তই চুপ থাক বুলি কিনে? হা ভণ্টি, বেয়াকৈ ক'ব নোখোজোঁ, তুমি আমাতকৈ বহুত সৰু হয়, তাৰ কাৰণে তোমাক বেয়াকৈ ক'ব নোখোজোঁ। আমি তোমাক বেয়াকৈ ক'ব আমাৰ অসমবাসী ৰাইজে। আজি এই ভিডিঅ' চাই আমাৰ অসমবাসী ৰাইজে তোমাক কি কমেণ্ট কৰিব তুমি মোৰ কমেণ্টত আহি চাই ল'বা, ঠিক আছে? তো গাইজ কি ক'ম কওক, আমাৰ অসমৰ ছোৱালী, আমাৰ অসমীয়া ছোৱালীয়ে যদি আমাৰ জুবিনদাৰ নামত ভিডিঅ' বনালে বেয়াকৈ কমেণ্ট দি দিয়ে তেনেহ'লে আমাৰ আৰু ভিডিঅ' বনাবৰ কাৰণে আৰু মনেই নাযায়, জানেনে? কি ক'ম আৰু কওক। ৰাতিপুৱা নহয় কমেণ্টবিলাক চাই কিনে নহয় দিমাগ খাৰাপ কৰি দিয়ে। আৰু বিশেষকৈ এই ছোৱালীজনীৰ কমেণ্টটো চালে মোৰ আকৌ দিমাগ চিমাগ বেয়া হৈ যায়। আৰে ভাই, আমাৰ অসমবাসী ৰাইজে যদি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ক'লে আমাৰ অসমীয়া মানুহক গৌৰৱ হ'ব লাগে। আৰু তহঁতে কি কমেণ্ট দি দেবে? তহঁতে ছোৱালী হয় না, ছোৱালী জাতটো অলপ সন্মান কৰোঁ আমি, ঠিক আছে? আৰু ছোৱালী মানুহক আমি বেয়াকৈ ক'ব নোখোজোঁ। তাৰ কাৰণে তোমাক লাষ্ট চান্স দি দিছোঁ মই। নেক্সট টাইম যদি তুমি মোক এনেকুৱা বেয়াকৈ কমেণ্ট কৰা তেনেহ'লে তোমাৰ নামত মই কেছ দিম, ঠিক আছে? তো গাইজ, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে, নামটো চাগে চাব পাৰে, জিঞ্জিৰি নেকি তাইৰ নাম, চাগে তাইৰ নাম ক'ৰ ঘৰত নাজানো বাৰু, তাইৰ নাম আৰু তাৰ ডিপিত ফটো লগাই কিনে মোৰ স্ক্ৰীনশ্বটত থাম্বনেইলত বনাই থৈছোঁ, আপোনালোকৰ নামটো চাই লওক।